আজি আমি জানো আহক অসমীয়া জাতিৰ কেনেদৰে জন্ম। এই জাতিটো একেদিনে জন্ম হোৱা নাই। এই জাতিটোৰ বিষয়ে জানিবলৈ হ'লে আমি হাজাৰ বছৰৰ ইতিহাসলৈ যাব লাগিব। বছৰ আগতে ইয়াৰ আগমন হয় দ্ৰাবিড় আৰু অষ্ট্ৰিক জনগোষ্ঠীৰ লোকসকলে একেলগে বসবাস কৰিবলৈ। তাৰ পিছত আহে আৰ্যসকল আহি এই দ্ৰাবিড় আৰু অষ্ট্ৰিকসকলৰ লগত মিলি যায়। তাৰ বহু বছৰ পিছত মংগোলীয় মূলৰ লোকসকল আহি এইসকলৰ লগত মিলি যায়। বৰ্তমান আমি যাক ভূমিপুত্ৰ বুলি কওঁ। মংগোলীয় মূলৰ বুলি ক'লে মিচিং, কাৰ্বি, ডিমাচা আৰু বড়োসকল স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। তেওঁলোকৰ মাজত ভাষাৰ আদান প্ৰদান হ'ল আৰু তেনেদৰে সমিল মিল হৈ জাতিটোৰ উৎপত্তিৰ আৰম্ভণি হয়। 1228 চনত চাওলুং আৰু আহোমসকলৰ আগমন হয় অসমলৈ। তেওঁলোকে প্ৰায় 600 বছৰ অসমত ৰাজত্ব কৰিবলৈ লয়। অসমীয়া সমাজত বিভিন্ন ধৰণৰ ৰীতি নীতি পৰম্পৰাবোৰ তেওঁলোকে আগবঢ়াবলৈ লয় আৰু বিভিন্ন নীতি নিয়মেৰে অসমীয়া জাতিটোক গঢ়িবলৈ চেষ্টা কৰে আৰু তেতিয়াৰ পৰা অসমীয়া জাতিৰ পৰম্পৰা আৰম্ভ হয়। তাৰপিছত 1500 শতিকাত শংকৰদেৱ আৰু মাধৱদেৱে মিলি ভক্তিৰ আন্দোলন আৰম্ভ কৰিবলৈ লয়। সকলো মানুহকে মিলাই অসমীয়া জাতিটোক ধৰ্মৰ দ্বাৰা একত্ৰিত কৰি এটা ছাতিৰ তলত নিয়াবলৈ চেষ্টা কৰিছিলে শংকৰদেৱ আৰু মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ জৰিয়তে। মিচিং, কাৰ্বি, ডিমাচা সকলোৱে মিলি অসমীয়া ভাষাৰো উৎপত্তি কৰিলে। মধ্যযুগত অসমীয়া সাহিত্যলৈকে নামঘোষা, অংকীয়া ভাওনা সকলো মিলি অসমীয়াৰ এক যোগসূত্ৰ হৈ পৰিল। 19 শতিকাত অসমৰ আনন্দৰাম ঢেকিয়াল ফুকন, লক্ষ্মীনাথ বেজবৰুৱা আদিয়ে গ্ৰন্থ বা অসমীয়া ভাষালৈকে প্ৰকাশ কৰিবলৈ ল'লে। তেতিয়ালৈকে আমাৰ অসমত তেনেধৰণৰ বিশ্ববিদ্যালয় বা গঢ়ি উঠা নাছিল। সেয়েহে কলকাতালৈ গৈ পঢ়িব লগা হৈছিলে। আকৌ কলকাতাত গৈ তেতিয়া বঙালীৰ আগ্ৰাসন ধীৰে ধীৰে আৰম্ভ হ'বলৈ ল'লে। আনন্দৰাম, হেমচন্দ্ৰ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা আদিয়ে মিলি তেতিয়ালৈকে আধুনিক অসমীয়া সমাজৰ এটা জাতীয় সত্তাক জন্ম দিবলৈ ল'লে। আজিৰ অসমীয়া জাতি কোনো এটা জনগোষ্ঠী নহয়, বহু জাতি বহু ধৰ্মিক ভাষী মিলি হৈ পৰিল অসমীয়া জাতিলৈ ৰূপান্তৰৰ মিলনৰ সংযোগ। এই জনজাতীয়সকলৰ আগমন, শংকৰদেৱৰ ভক্তি আন্দোলন, আহোমৰ ভাষা সংস্কৃতিলৈ আগবঢ়োৱা আগৰ মহাপুৰুষসকলৰ অৱদানক লৈ অসমীয়া জাতিটোৰ ইতিহাস আৰু অসমীয়া জাতিটোৰ জন্ম হৈছিলে। আপোনালোকে কি বুলি ভাবে? যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব।